চাওক দলীয় প্ৰাৰ্থিত্ব ঘোষণা ইতিমধ্যে কৰিছে এজন দুৰ্চৰিত্ৰ ব্যক্তি এজনক টিকট দিয়া বুলি মই ক'ব বিচাৰিম কাৰণ আপোনালোকে ইতিমধ্যে চাইছে যে মই CMৰ লগতে আছিলোঁ আমাৰ জিলা সভাপতি ভালেকেইজনে লগত থকাৰ সময়তে তেওঁক সুধিছিলে তোৰ কেইটা কেছ চলি আছে আৰু সেই সময়তে উত্তৰ দিছিলে 6টা কেছ চলি আছে আৰু মই 5টা বছৰত মোৰ এটাও কেছ চলা নাই আৰু সেইকাৰণে হয়তো মই টিকটটোৰ পৰা বঞ্চিত হৈছোঁ এতিয়া মই ৰাতিপুৱাৰ পৰা মোৰ ঘৰত বহুতখিনি মোৰ যিসকলে শুভাকাংক্ষী তেওঁলোকে আহিছিলে মই কথা পাতিলোঁ ইতিমধ্যে সন্ধিয়া আমি বহি ৰাইজে যিখিনি সিদ্ধান্ত ল'ব মোৰ লগত থকা বা মোৰ শুভাকাংক্ষীসকলে যিটো সিদ্ধান্ত দিব মই সেই সিদ্ধান্তত অটল থাকিম নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেধৰণৰ এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই আমি সকলোৱে বহি পেলাই এটা সিদ্ধান্তত ল'ম আৰু সেই সিদ্ধান্তত অটল থাকিম কিবা দলত যোগদান বা তেনেধৰণৰ একেলগে একো ভবা নাই এতিয়ালৈকে জাষ্ট টিকট ডিক্লেয়াৰে হৈছে আৰু মোৰ শুভাকাংক্ষীসকলে আহিছিলে মই কৈছোঁ যে মই এতিয়া জাষ্ট গুৱাহাটীৰ পৰা ঘৰ পালোহি মই সন্ধিয়া বহি এটা সিদ্ধান্ত নিশ্চয়কৈ ল'ম যিকোনো সিদ্ধান্ত খেলোঁ নেখেলোঁ এতিয়া তেওঁলোকে কি সিদ্ধান্ত দিব মই যিহেতু ৰাইজৰ লগত আগতো আছিলোঁ আৰু এতিয়া ৰাইজৰ লগত থাকিম আপুনি কি ভাবে যে তেওঁ বাহিৰৰ কেণ্ডিডেট বিজেপিয়ে প্ৰবল দাবী উত্থাপন কৰিছিল যে আমাক স্থানীয় কেণ্ডিডেট লাগিব বুলি তেওঁ যিহেতু তাৰপিছতো বাহিৰৰ পৰা এতিয়া নাজানো কিহৰ কাৰণে পাৰ্টীয়ে তেওঁক টিকট দিছে তেওঁৰ কি গুণসম্পন্ন ব্যক্তি মই নাজানো কিন্তু আমি হয়তো ইমান গুণসম্পন্ন ব্যক্তি নহয় CM ছাৰে এদিন নিজেই কৈছিলে তেওঁ ইউনিভাৰ্চেল লিডাৰ আৰু ইউনিভাৰ্চেল লিডাৰ হ'লে বিভিন্ন কাৰণৰ গুণ তেওঁৰ থাকিব লাগিব এতিয়া তেওঁৰ কি গুণ আছে নিগেটিভ নে পজিটিভ গুণবোৰ আছে এতিয়া ৰাইজে জানে ইতিমধ্যে বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি ৰাইজে গম পাইছিলে কিন্তু আপোনালোকৰ সাংবাদিক আপোনালোকে আমাৰ বিজনী অঞ্চলৰে সাংবাদিক যিহেতু আপোনালোকে আজিলৈকে মোৰ এটা নিউজ আপোনালোকে নিগেটিভ চৰিত্ৰৰ নিউজ এটালৈকে আপোনালোকে ওলাব পৰা নাই আৰু ভৱিষ্যতলৈ নোৱাৰে বুলি মই দৃঢ় বিজেপি এটা সাংগঠনিক ভেটি আছে তাৰপিছত যিটো প্ৰফিচিত অলপতে ঢৌ এটা আছে যে স্থানীয় নালাগে আপুনি হাৰাৰ লক্ষণ দেখা যায় নেকি কি ক'ব হাৰা জিকা মই নকওঁ যিটো ৰাইজে সিদ্ধান্ত ল'ব মই ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ লগত থাকিম ৰাইজে সিদ্ধান্ত ল'ব